প্ৰকাশে EM হ'ব 100% আৰু জিকাটোতো 100% বাছ আজি আমাৰ দতমা ব্লক কমিটি BPF দলৰ উদ্যোগত যিটো নিৰ্বাচনী সভা এইটো খুব ভাল পজিটিভ সকলো জাতি জনগোষ্ঠী আহিছে আৰু আমি আশাবাদী দতমা সমষ্টি হিচাপে BPF 100% জিকিব ইয়াত কোনো দলে নোৱাৰে আৰু প্ৰকাশ বসুমতাৰীক আমি ঘোষণা কৰিছোঁ মানে BTCত EM আমি বনাই দিম আগতেও ঘোষণা কৰিছোঁ এইবাৰো আজিও মই ঘোষণা কৰিছোঁ মুঠতে প্ৰকাশে EM হ'ব 100% আৰু জিকাটোতো 100% বাছ কালি ক্যান্ডিডেট ডিক্লেয়ার দিব 31 তাৰিখ কোকৰাঝাৰতে দিব ক'তবাত দিম আপোনালোকে কি পাব চিন্তা কৰিব নালাগে মই দিম মুঠতে দেখ সেকেন্ড কিবাটো অহাকালি হ'ব আপোনালোকক মাতি মই দিম জায়গাটো ইয়াত হয় না ক'ত হয় মই কম স্যার আপনি ঘুরে আছে কি দেখিলে আমাৰতো খুব ভাল BPF দল হিচাপে এই BTC নিৰ্বাচনত আমাৰ পজিশ্যন খুব ভাল 1 নম্বৰত আছে আমি মুঠতে 20টাত ওপৰত পাই আছোঁ 20+ সিট আমি পাই আছোঁ আৰু এফালে বিজেপিও খুব লাগি আছে বিজেপিও নিশ্চয় পাব কিছু মুঠতে আমাৰ নেক্সটত বিজেপি আছে বেলেগ দল নাই স্যার আপুনি কোন সমষ্টিত খেলিবলৈ সম্ভাৱনা আছে আমাৰ সমষ্টি এই খাম্ফা আৰু ফেৰেংগাক বিচাৰি আছোঁ মই ক'ত খেলে আৰু এই যে প্ৰমোদ এই তিনিজনে ঘোষণা হোৱাৰ পিছতহে মই সেকেণ্ডটো ক'ত খেলিব মই ঠিক কৰিম এই তিনিজনক লাগে মোক ফেৰেংগাটো এই বাওঁফুঙে আৰু একটা খেলিব না বাওঁফুঙেতো তাৰ নমুনা সিটো ইয়াত নোৱাৰি প্ৰমোদ বড়ো ক'ত খেলে কৈবাৰীত খেলে না দতমাত খেলে না গড়েশ্বৰত খেলে তাতেই প্রমোদ বড় এগেইনস্টত আপনি খেলব আৰামত খেলিব তাক হাৰাব লাগিব না দে হ'ব থেংক ইউ ইউনিফিকেশনৰ ক্ষেত্ৰত ইউনিফিকেশ্যন এইটো ষ্টপ এতিয়া